হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰতো ভালে। আৰু দেখিছে এইকেইদিন কিমান ৰ'দ দি আছে, কাৰাকে ৰ'দ দিয়াৰ কাৰণে গৰম লাগিছে। তথাপিও খাব লাগিলে গৰম ঠাণ্ডা নাই ন, যোগাৰটো কৰিব লাগিব। আৰু তাৰ কাৰণে লৈছোঁ আজি বেঙেনা দুটা, আৰু আজি আপোনালোকক দেখুৱাই দিব ওলাইছোঁ শুকান মাছৰ সৈতে বেঙেনা তৰকাৰী কেনেকৈ বনাই আপোনালোকে চাব দেই। যদি ভাল পায় ভিডিঅ'টো লাইক কৰি দিব। আৰু বহুত দিনৰ মই মিনি ব্লগ বনাব ওলাইছোঁ। আৰু বেঙেনাকেইটা গেছটোতে জ্বলাই লৈ পেলাই বেঙেনাকেইটা পুৰি লৈছোঁ, জুই কাঢ়িব পৰা নাই যিহেতু। আৰু বাতিতে দুটামান মাছ উলিয়াই লৈছোঁ, শুকান মাছ। আগতে পানী অকণমান গৰম কৰি লৈছোঁ, সেই পানীখিনি যাতে শুকান মাছৰ ওপৰত দি ল'ম, তেতিয়াহে মাছখিনি মানে অলপমান কোমল হ'ব। আৰু ইফালে বেঙেনাকেইটা হৈ যোৱা মানে পানীটো জুবুৰাই ল'লোঁ, লৈ পেলাই বেঙেনাকেইটা বাকলালোঁ। আৰু হাতে চুব নোৱাৰি কাৰণে চামুচে একদম ভাঙি দিছোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই থাকক, যিহেতু গোটেইটো দেখুৱাব নোৱাৰি, এনেকৈ চাব লাগিব। আৰু ভিজাই থোৱা মাছৰ পানীখিনি পেলাই দি ঠাণ্ডা পানী ধুলে আকৌ চালনী ধুনীয়াকৈ মেলিছোঁ, যাতে পানীখিনি ৰ'দে অলপমান শুকাই নিয়ে।